কিন্তু সংসার পৰম্পৰা ইমান সহজ নাই। স্নেহ মমতা আশীৰ্বাদ মানে বিভক্তিৰাধি Don't forget to
সন্তান প্রবিষ্ট হওয়ার মুহূর্তে নিষ্ঠুর পিতৃৰ দৰে এটি কৰি ৰাজন আনি দি মই তোমাৰ ভালদৰে ভাবি চকুতে মাৰি বাৰে প্ৰতিজ্ঞা কৰিব মাৰি বাৰে বিসৰ্জিব সন্তানৰ স্নেহ যদি পৰা নাই মূৰ্ধ তলত প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি কাঢ়ি দিব পাৰা যি আছে সকলো কিন্তু ৰাজন দুৰূপ জানিব বহু দেৱে মিছা বাক্য কদাপি নকৰো প্ৰাণতেৰে মই প্ৰতিজ্ঞা প্ৰতিশ্ৰুত সাধু আছে অন্যৰ খাও সিংহদৰ সেই ৰথাই লৈ যাব তোমালোকক গন্তব্য স্থানলৈ যোৱা সন্তানৰ স্নেহত আবদ্ধ হৈ যদি পূৰ্বৰ প্ৰতিশ্ৰুতিৰ পৰা